প্ৰকৃতি আৰু পৰিৱেশৰ ধ্বংসলীলা চলাইছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা বুঢ়া আঙুলি দেখুৱাই শুক্ৰবাৰে মাজনিশা এণ্ডাৰৰ সুযোগ লৈ চুৰৰ দৰে দীঘলী পুখুৰী আৰু আমবাৰীৰ সমীপত থকা কেইবাজোপা গছ কাটে প্ৰশাসনে। নুনমাটি আৰু ৰিজাৰ্ভ বেংক সংযোগী নিৰ্মীয়মান ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে গছসমূহ কটা গৈছে বুলি জানিব পৰা গৈছে। এইপিনে গছ কটাৰ কথা জানিব পাৰি বাধা দিবলৈ যোৱা বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি ছাত্ৰ ছাত্ৰীক আটক কৰি লৈ যায় লতাশিল আৰক্ষীয়ে। এইদৰে মুঠ 9 গৰাকী লোকক আটক কৰাৰ কথা জানিব পৰা গৈছে। গছ কটা কাৰ্যক বাধা দিবলৈ যোৱা নীৰৱকুশ নাথ, উৎপল দাস, ৰাজদীপ মহন্ত, দেৱব্ৰত শইকীয়া, নৌচাদ ৰাছিদ, আলোক নৰ, অনন্দিতা দাস, অংকুৰমান বৰদলৈ, দীপজ্যোতি শেখৰ কলিতাকে ধৰি আৰক্ষীয়ে লৈ যায়। সাংবাদিককো এৰি দিয়া নাই। দি ক্ৰছ কাৰেণ্টৰ সাংবাদিক নিপম চুতীয়াক টানিজুৰি থানালৈ লৈ যোৱাৰ কথা পোহৰলৈ আহিছে। তেওঁলোকক উৰেনিশা লতাশিল আৰু পাণবজাৰ মহিলা থানাত আটক কৰি ৰাখি পুৱা 6 বজাত মুকলি কৰি দিয়া হয়। উল্লেখযোগ্য যে গুৱাহাটী উচ্চতম ন্যায়ালয়ে এটা জনস্বাৰ্থ জড়িত গোচৰত এই গছসমূহ নাকাটিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল। ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছত ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে গছসমূহ কটা নহয় বুলিও ন্যায়ালয়ত শপতনামা দাখিল কৰিছিল অসম চৰকাৰে। গছ কটাৰ পৰিৱৰ্তে বিকল্প পদ্ধতিৰে ফ্লাইঅভাৰ নিৰ্মাণৰ কাম কৰা হ'ব বুলিও শপতনামাত উল্লেখ কৰিছিল। কিন্তু হঠাৎ প্ৰশাসনে এণ্ডাৰৰ সুযোগ লৈ গছ কটা কাৰ্যক চিন্তিত কৰি তুলিছে প্ৰকৃতিপ্ৰেমী লোকসকলক। সাংবাদিক নিপমক এইদৰে ন্যায় বাৰে বাৰে কৈছে। তেওঁ নিপমে বাৰে বাৰে কৈ আছে যে তেওঁ মিডিয়াৰ মানুহ, তাৰ পিছতো মিডিয়াৰ মানুহ হয়। আপুনি কিয় মিডিয়াৰ মানুহক তেনেকৈ লৈছে? সেইটো মিডিয়াৰ ক্ৰছ কাৰেণ্টৰ জাৰ্নেলিষ্ট হয়। জাৰ্নেলিষ্টক আপুনি জানিছে, এইটো বেয়া কাম কৰিছে, এইটো বেয়া কাম কৰিছে।